ধুবুৰীৰ গৌৰীপুৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী সামিনুল ইছলাম ওজন পৰিমাণৰ টেবলেট আৰু কফ চিৰাপ জব্দ গৌৰীপুৰ আৰক্ষীয়ে গোপন অভিযানৰ ভিত্তিত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ছুপাৰ মাৰ্কেটস্থিত ভাৰতীয় মৰাপাট নিগম লিমিটেড কাৰ্যালয়ৰ সন্মুখৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰা হয়। ধৃত লোকজন গৌৰীপুৰ ১ নং ৱাৰ্ডৰ বাসিন্দা সামিনুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সামিনুল ইছলামক তালাচী চলাই ১৪০টা নিচাজাতীয় নিষিদ্ধ টেবলেট, 10টা নিচাজাতীয় কফ চিৰাপৰ বটল আৰু নগদ ধন উদ্ধাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰীৰ মূল মাষ্টাৰ মাইণ্ডগৰাকী হৈছে খুদিমাৰী ভাগা বুলি পৰিচিত। ভাগাই ড্ৰাগছখিনি নাৰী সমিতিলৈ আনিবলৈ গৈছে বুলি আটকাধীন সামিনুল ইছলামে মন্তব্য কৰে। এতিয়া প্ৰশ্ন হৈছে আৰক্ষীয়ে আটক কৰিবনে মূল মাষ্টাৰ মাইণ্ড ভাগাক। বৰ্তমান উদ্ধাৰকৃত অবৈধ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ধৃত সামিনুল ইছলামক গৌৰীপুৰ থানালৈ নি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নিউজ টেক্সট ৰিপৰ্ট, কুইক নিউজ অসম। দিনৰ পৰা কৰে মইতো নাজানো, মোক আজি দিছিলে। কোনে দিছিল? এইটো এজন দিছিল। নাম ভাগা বুলি আছে। ভাগাৰ ঘৰ ক'ত? এই খুদিমাৰি তাত। খুদিমাৰি ভাগা। আজি এইবোৰ মাল ক'ত লৈ গ'ল হয়? এতিয়া নাৰীসমিতি লৈকে মোক কৈছে, নাৰীসমিতি লৈকে নাৰীসমিতি যা, তাতে আমাৰ মানুহ আছে, তাৰ পৰা লৈ কি মাল উঠাইছিল গাড়ীত? এইখিনি যেতিয়া উঠাইছিল দেখা নাছিলে নেকি? দেখাচোন, মোক বেগতে আছিল, মোক কৈছে এইটো বেগটো লৈ যা, আমাৰ মানুহ আছে তাতে। বেগটো দিছে, আপুনি সোধা নাছিলে বেগৰ ভিতৰত কি আছিল? মোক এই দোকানৰ পৰা দিছে, মই দিছোঁ দোকানৰ কিবা হ'ব নেকি। ভাগাৰ কিহত দোকান আছে? এটা গেলামাল দোকানৰ এটা গেলামাল দোকান আছে। ক'ত দোকান? খুদিমাৰি বাজাৰ পাৰ হৈ পানী চাপ্লাই ওচৰত। এতিয়া কি আটক কৰিছে তোমাক? এতিয়া কোনখিনি ঠাইত আটক কৰিলে? এইখিনি এই বটল নাম কি ঠাইখিনি? এই যে ছুপাৰ মাৰ্কেট বটল বুলি কয়। ইয়াত আটক কৰিলে। কি বস্তু পাইছে তোমাৰ পৰা? এইখিনি এইখিনি। তোমাৰ নাম কি আছে? সামিনুল ইছলাম। পিতাৰ নাম? তোমাৰ টোটত পাইছিল না বস্তুবিলাক? হয়। তোমাৰ দেউতাৰ নাম কি? আলি ঘৰ ক'ত? ঘৰ এইটো গৌৰীপুৰ ১ নম্বৰ। চুৱাট।